হয় নমস্কাৰ। মই আজি উপস্থিত আছোঁ এনেকুৱা এখন ঠাই চান্দুবিৰ নিচে কাষৰতে এনেকুৱা এখন ঠাই য'ত আপোনালোকে আহিব পাৰিব। এইটো হৈছে মোৰ পিছফালে নিশ্চয় আপোনালোকে দেখিছে ক'ত আছোঁ। চ' মই এইটোৰ বিষয়ে আপোনালোকক জনাই আছোঁ, চাই থাকক আজিৰ ভিডিঅ'ত। মই এতিয়া ওপৰলৈ যাবলৈ চেষ্টা কৰিম, আপোনালোকেও চাই থাকক মোৰ ভিডিঅ'টি। মই এতিয়া ওপৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিলে মোৰ লগত আজি এজন মোৰ দাদা আছে। দাদা মোতকৈ আগতে আহিছিল ইয়াতে। দাদাই কিছু জানে, মই দাদাৰ মুখেৰে জানিব চেষ্টা কৰিম। মোৰ নমস্কাৰ। হেল্ল' বন্ধুসকল, মই ইয়ালৈ 4-5বাৰমান আহিলোঁ। সঁচাকৈ ভাল লাগে। ইংৰাজ চাহাবৰ দিনত এইটো বাংলো ইয়াত বনোৱা হৈছিলে আৰু সবিশেষ বেছি নাজানো এই বাংলোটোৰ বিষয়ে। হয়তো 18 শতিকামানত এই বাংলোটো নিৰ্মাণ হৈছিল। আজিও এই বাংলোটো হয়তো সংৰক্ষণ কৰি ভালদৰে ৰাখিব পৰা নাই বুলি মই ভাবোঁ। যদি ভালদৰে সংৰক্ষণ কৰি ৰাখে, যিহেতুকে এটা ইংৰাজৰ দিনৰ এটি বাংলো হয়, ইয়াত সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিব লাগে। আৰু ৰাখিলে হয়তো ইয়াতো বহু মানুহ আহিব। ইয়াত পৰ্যটনস্থলীলৈ ইয়াত ৰূপান্তৰ কৰিব পাৰি। সুন্দৰকৈ এখন ওচৰত পাৰ্কো আছে এখন বোৱাৰ বাবে, আৰু এটি প্ৰাকৃতিক পৰিৱেশৰ মাজতে মানে এই বাংলোটো আছে। খুব ভাল লাগে, ঠাণ্ডা পৰিৱেশ। আমি আহিছোঁ, আপোনালোকেও আহক, আহি উপভোগ কৰক ইয়াৰ দৃশ্য, নিশ্চয় ভাল লাগিব। চ' আপোনালোকে কথাখিনি জানিলে। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মোৰ নতুন ভিডিঅ', প্ৰথম ভিডিঅ' আজি ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। চ' আপোনালোকেও আহক। বেছি দূৰ নহয় আপোনালোকৰ পৰা চাগে। চান্দুবি নিশ্চয় নাম শুনিছে। চান্দুবিৰ নিচে ওচৰতে আছে। এইটো ভূত বাংলা বুলি ক'লেও ভুল নহয়, কাৰণ ইয়াত এতিয়া বৰ্তমান কোনো নাথাকে। চ' ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। জয় আই অসম।